নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে জোনাক বৰুৱা ইউটিউব চেনেললৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে পহিলা বহাগ আৰু আপোনালোকৰ সকলোকে ৰঙালী বিহু শুভেচ্ছা থাকিলে। আপোনালোকৰ জীৱনটো যাতে উলহ মালহে পালন হয় তাৰে কামনা কৰিলোঁ। আজি আৰম্ভ কৰিব লৈছোঁ বৰ্তমান বিহু বুলি গাহৰি মাংস বনাব লৈছোঁ। বন্ধুসকল, এয়া হৈছে আলু কাটি ল'লোঁ বৰ্তমান। এয়া হৈছে গাহৰি মাংস, দেখিবলৈ পাইছে কি ধুনীয়া। গাহৰি মাংস দি আজি পহিলা বহাগটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। তাৰপিছত এয়া কেৰাহী পাতি দিলোঁ বৰ্তমান, তেলো দি দিয়া হ'ল। অকণমান তেলখিনি গৰম হওক বুলি ভাবি লৈছোঁ। তেলখিনি গৰম হ'লে মানে পিঁয়াজখিনি জলদি উতলিব। ইয়াত দেখিবলৈ পাইছে পিঁয়াজ দি দিয়া হ'ল, পূৰা উতলিছে। বন্ধুসকল, আজিতো পহিলা বহাগ হয়, আপোনালোকে বিহু নাচিবলৈ নাপাহৰিব আকৌ, অলপ কঁকাল ঘূৰাই নাচি দিব এপাক। এয়া দেখিবলৈ পাইছে পিঁয়াজো দি দিয়া হ'ল, বিলাহীও দি দিয়া হ'ল, বৰ্তমান জলকীয়াও এড হৈ গ'ল। জলকীয়াখিনি ফালি ফালি দিছোঁ, পিছা নাই। বেছি জলকীয়া খাব পৰা নাযায় মানে আমাৰ ঘৰত, জলকীয়া কেলে বেছি দিলি বুলিয়ে কয়। এয়া নিমখো এড হৈ গ'ল, দেখিবলৈ পাইছে। বন্ধুসকল দি দিয়া হৈছে। আৰু বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পাই জনাবচোন। আৰু নতুনকৈ যোন চেনেলটোলৈ প্ৰথম ভুমুকি মাৰিছে তেওঁলোকে ছাবস্ক্ৰাইব বটনটো টিপি যাব প্লিজ। আৰু এয়া হালধিও দি দিয়া হ'ল। এয়া দি দিছোঁ বৰ্তমান গাহৰি। আমিতো ক'বলৈ গ'লে গাহৰি আছাম ট্ৰেক্টৰ বুলিও কওঁ, মিছা ক'লে কিডাল হ'ব হয় নাই। এয়া আহি গ'ল বৰ্তমান, অলপ তেল ওলাবলৈ ধৰিছে, দি দিছোঁ। দেখিবলৈ পাইছে বৰ্তমান আলু এড হৈ গ'ল। আমাৰতো আহোম মানুহ আৰু বিহু বতৰত গাহৰিয়ে মেইন। আৰু গাহৰি নাখালে হ'ব কেনেকৈ। আজি যদি বিহু দিনত বেলেগ মাংস খালে মানে খাইছোঁ যেনে নালাগে। আজি গাহৰি খালে মানেহে বিহু যেন লাগে। আৰু তো মছলা এড হৈ গ'ল, দেখিবলৈ পাইছেই। এয়া বৰ্তমান পূৰা উতলিবলৈ ধৰিছে। ধনিয়া পাত দি দিলোঁ, অলপ কাটি দিয়া নাই, হাতে অলপ ভাঙি ভাঙি দিছোঁ ডাঙৰকৈ, অলপ মিহি হ'ব তেতিয়া। এয়া দেখিবলৈ পাইছে পূৰা উতলিছে, একদম ট্ৰেডিশ্যনেল খানা বনাইছোঁ। বৰ মছলাও দিয়া নাই, অলপ চব এড হৈছে। আৰু আপোনালোকেও বনাই খাব, ভাল লাগিব। আৰু আমাৰ মানে হালধি পৰ্যন্ত ঘৰৰে হয়। এয়া দেখিবলৈ পাইছোঁ হৈ গ'ল বৰ্তমান। অলপ লৈ লৈছোঁ গাহৰি মাংস খাবলৈ, ভাতো লৈ লৈছোঁ অলপ। আচ্ছা বন্ধুসকল, বাই বাই, টাটা। চাই থাকিব এনেকৈ।